ৰাতিপুৱাই পুৱাই এয়া কাপোৰবোৰত লাগি গ'লোঁ যিহেতু আমাৰ হেঁপাহৰ ৰঙালী বিহুটি পালেহিয়ে। যদি বিহুত নিজে বোৱা এখন চাদৰ পিন্ধিবলৈ পাওঁ কিমান যে ভাল লাগিব ন। ব'বলৈ ইমান ভালকৈ নাজানো যদিও চেষ্টা কৰি গৈছোঁ যাতে এখন চাদৰ উলিয়াব পাৰোঁ বিহুত পিন্ধিবৰ কাৰণে। আৰু সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ শুভকামনা জনালোঁ। তাৰপিছতে আহি গ'লোঁ মাৰ লগত জলপান খুন্দিবলৈ। আৰু বিহুৰ আৰম্ভণি আমি সান্দহৰ জলপানৰ পৰাই কৰিছোঁ। আপোনালোকে খুন্দিলেনে নাই জলপান? কমেণ্ট কৰি জনাবচোন। বহাগৰ দিনকেইটা বৰ ভাল লাগে ন, যিহেতু কুলি কেতেকীৰ মাত শুনিবলৈ পাওঁ, গছৰ পাত সলনি হয়, লগতে ঢেঁকীৰ মাত আৰু ঢোল পেঁপাৰ মাত, কিমান যে ভাল লাগে এই দিনকেইটাত। আৰু আবেলি এয়া বিহুৰ কৰ্মশালা চাবলৈ আহিলোঁ। সকলোতে বিহুৰ কৰ্মশালা হৈ থকাৰ দৰে আমাৰ ইয়াতো প্ৰতি বছৰে পাতে। এইবাৰ মই চাবলৈহে গৈছোঁ, নাচিবলৈ যোৱা নাই। আৰু আজিৰ মোৰ মিনি ভ্লগটো ইমানেই আছিল। যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ গাইজ, বাই বাই।